মোৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোলৈকে মোৰ পুৱাৰ সুপ্ৰভাত থাকিল। আশা কৰোঁ তোমালোক সকলো ভালে আছা। নিশ্চয় আমি আলোচনা কৰি আছিলোঁ ধনৰ ব্যৱহাৰ পাঠটি, লিখক সত্যনাথ বৰা। ধনৰ ব্যৱহাৰ পাঠটি পঢ়ি আমি সকলোৱে গম পাইছোঁ যে আয় অনুসৰি ব্যয় কৰিব লাগে। গতিকে আয় অনুসৰি খৰচ কৰিলেহে আমি জীৱনত উন্নতি কৰিব পাৰিম। এতিয়া আয় অনুসৰি খৰচ সলাব বা কমাব নোৱাৰাকৈ খৰচৰ নিৰিখ বান্ধি লোৱা উচিত নহয়। আয় টুটি আহিলে সেই নিৰিখে খৰচো কমাই অনা উচিত। আনৰ নিন্দালে ভয় কৰি আয় কমি গ'লেও খৰচ অটুট ৰখা অযুগুত। মানে আনে হাঁহিব, মই খৰচ নকৰিম, এইবিলাক কথা ভাবিব নালাগে। নিজৰ সামৰ্থ্য অনুযায়ী খৰচ কৰিব লাগে। খৰচ সম্বন্ধে কেতিয়াও চকুত লাজ ৰখা উচিত নহয়। তোমাৰ ভিতৰুৱা অৱস্থা তুমি মাথোন ভালকৈ জানা, আনে নাজানে। এতেকে নজনা মানুহৰ কথাত উতলা হৈ ভৰক ৰখা অনুচিত। দুখীয়া মানুহ ধনৱন্ত হ'লে সি যেনে ভৰক দেখুৱাবলৈ লাজ নকৰে, সেইদৰে ধনৱন্ত মানুহেও দুখৰ দিনত ভৰক এৰিবলৈ লাজ কৰিব নালাগে। বহুত মানুহে সিহঁতৰ ভিতৰুৱা অৱস্থা ঢাকিবলৈ বাজৰ ভৰক সমানে ৰাখে। এই কথা অযুগুত। মানে নিজৰ অৱস্থা চাইহে ব্যৱস্থা কৰিব লাগে। যে নিজৰ বেয়া অৱস্থা ৰিঙিয়াই কৈ ফুৰা উচিত নহ'লেও তাক জোৰা তাপলি দি ওপৰুৱা ঢাকোনেৰে ঢাকি থোৱাও উচিত নহয়। ধনী মানুহ দুখত পৰিলে মানুহে তাক পুতৌ কৰে, কিন্তু অৱস্থা লুকাই ভৰক মাৰি ফুৰিলে সি পুতৌ নাপায়। এতেকে অৱস্থাহীন হ'লে বাজৰ ভৰক বাজৰ চাক চিকুণালি কৰি দি খৰচ কমোৱা উচিত। ইয়াকে কৰিব নোৱাৰি বহুত মানুহ অথাই বিপদত পৰে। খৰচ কমাবলৈ বুদ্ধি দিলে এইবিলাক মানুহে কয় যে আগৰ চলন সিহঁতৰ স্বভাৱত বহি গৈছে, তাক এৰিব নোৱাৰে। ইহঁতে সকলোতে পাৰিলেও খাবলৈ ভাল বস্তু, পিন্ধিবলৈ ভাল কাপোৰ বিচাৰে। দৌল দুৰ্গোৎসৱ আদি যি বাপতীয়া বাৰ্ষিক থাকে তাকো আগৰ দৰে আড়ম্বৰে চলায়। যদি আগৰ পুৰুষে তোমাক আড়ম্বৰে গোটেইবিলাক কৰিছিলা, তেতিয়াহ'লে কি হৈছে, পিছৰখিনিও যদি তোমাৰ সামৰ্থ্য নাই পিছৰ পুৰুষত বা তোমাৰ, গতিকে সেই তেনেদৰে আগৰ দৰে কৰিব নালাগে। নিজৰ অৱস্থা চাইহে তুমি কৰিব লাগে। বৰসভা, বৰভোজ, দৌল দুৰ্গোৎসৱ আদি বাৰ্ষিকো কিমান মানুহক দুখত পেলাইছে তাৰ লেখ দিব নোৱাৰি। এইবিলাক মানুহে জনা উচিত যে উৎসৱ আড়ম্বৰ আদ্যন্ত বস্তু। কি হয়, দৰিদ্ৰতাৰ সি কেতিয়াও নোখোজে। আৰ্জনতকৈ সৰহ খৰচ কৰিলে মানুহৰ ঋণ হয়। ঋণক মানুহে কিহৰ লগত ৰিজাইছে? পাপৰ লগত। আৰু কওঁতে ঋণ পাপ বুলি কয়, কাৰণ পপীয়া মানুহৰ দৰে ঋণী মানুহেও বহুত লাঞ্ছনা ভোগ কৰে। ঋণী মানুহে সমাজত গৰিহণা খায়, মান মৰ্যাদা হেৰুৱায় আৰু সিহঁতৰ মনৰ সুখ শান্তি নাইকিয়া হয়। ঋণক ব্যাধিৰ লগত ৰিজায়। ব্যাধিৰ লগত ঋণৰ বহুত মিল আছে। ব্যাধি মানে তোমালোকে গম পাইছাই, অসুখ অশান্তি বেমাৰ আজাৰ। ব্যাধিয়ে মানুহৰ তেজ মাংস ক্ষয় কৰে। ঋণো সেই একেদৰেই। ঋণে অৱস্থা ক্ষয় কৰে, অৰ্থাৎ অনুক্ৰমে অৱস্থাহীন কৰি নিয়ে। ব্যাধি এবাৰ হ'লে গুচাবলৈ টান, ঋণো এবাৰ হ'লে গুচাবলৈ টান। যদি তোমাৰ দিব পৰা সামৰ্থ্য নাই, তেতিয়াহ'লে ঋণ অৰ্থাৎ ধাৰ কৰিব নালাগে। এই কথা আমাক এই পাঠে এই কথাকে শিকাইছে। ব্যাধি অনুকম্পে বাঢ়ি যায়, ঋণো অনুকম্পে বাঢ়ি যায়। ব্যাধি বাঢ়িলে শৰীৰৰ কি হৈছে, উদ্গতি নহয়, আৰু ঋণ বাঢ়িলে অৱস্থাৰ উন্নতি নহয়। এনেকুৱা ঋণ ব্যাধি পৰাপক্ষত কি হৈছে, চপাই ল'ব নালাগে, মানে কৰি ল'ব নালাগে। ঋণে মানুহক কৰে, আৰু কাৰণ দুখৰ ধন খৰচ কৰোঁতে মনত যেনে চিন্তা হয়, ঋণৰ ধন খৰচ কৰোঁতে নহয়। মানে ঋণৰ পৰা আমি আলাসতে ধন পাওঁ। ধন ঘটাৰ যিটো কষ্ট, সেই কষ্টটো আমি অনুভৱ কৰিব নোৱাৰোঁ। আৰু ঋণৰ কি হৈছে, পইচাটো আমি তৎক্ষণাত খৰচ কৰি দিওঁ। ধন আৰ্জনৰ বহুত দুখ, আৰু সেই দুখ আৰ্জোতাৰ মনত সদায়ে থাকে। খৰচ কৰিবৰ সময়তো সেই দুখ মনত পৰে।
গতিকে দুখৰ ধনৰ অকাৰণে একৰা গ'লেও মন চেংচেঙায়, কিন্তু ঋণ কৰি গোটোৱা ধনে তেনে অনুভৱ নহয়। ধন তেনে নহয়, সেইদৰে ধন গোটাওঁতে একো কষ্ট নাই। এনেকুৱা ধন বাটত পোৱা ধনৰ নিচা, এতেকে তাৰ দাপোন চকৰা অথলত গ'লেও মনত চেঙা নেলাগে। খৰচ কৰি গৈ আছোঁ পটককৈ আমাৰ গাত সেইটো মনত নপৰে। ঋণ যেতিয়া কৰি আমাৰ ঋণৰ পইচাটো শেষ হ'ব, তেতিয়াহে আমাৰ যে ধাৰ মাৰিব সময়, তেতিয়াহে আমাৰ মনলৈ কথাবিলাক আহে। কেনেকৈ মাৰিম, কি কৰিম। ধাৰ কৰি অনা ধন মানুহে ৱাদ আনি কৰি খৰচ কৰে। এতেকে যি সদায়ে ধাৰত চলে, সি অচিৰেই ধোঁৱাখলীয়া হয়। ধোঁৱাখলীয়া মানে কি আছিলে? অতি খৰচী হয়। পাঠটো ইমানতে সামৰিছোঁ। তোমালোকে পাঠটো বাৰে বাৰে শুনি জানি বুজি প্ৰশ্নোত্তৰবিলাক কৰিবা বুলি মই আশা ৰাখিলোঁ। আৰু পুনৰ এনেদৰে ভিডিঅ' পাই থাকিবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। পুনৰ আকৌ লগ পাম। ধন্যবাদ।